1 জানুৱাৰীৰ পৰা লাভ কৰিব চৰকাৰৰ 5 লাখ টকা। ৰেচন কাৰ্ড হিতাধিকাৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীলৈ 5 লাখ টকা অভিলাষী সেৱাৰ চৰকাৰৰ। এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰটো জনাই আছোঁ। তো বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিব হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে 5 লাখ টকা বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব ৰেচন কাৰ্ড হিতাধিকাৰীয়ে। এই মুহূৰ্তত অতি ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনাৰ কাৰ্ডৰ অধীনত লাভ কৰিব এই বীমা। এই মুহূৰ্তত অতি ডাঙৰ খবৰটো জনাই গৈছোঁ। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে 1 জানুৱাৰীৰ পৰাই লাভ কৰিব চৰকাৰৰ 5 লাখ টকা। ৰেচন কাৰ্ড হিতাধিকাৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীলৈ 5 লাখ টকা অভিলাষী সেৱাই চৰকাৰ টকা বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব। এই মুহূৰ্তত জনাই গৈছোঁ সেই ডাঙৰ খবৰটো। ৰেচন কাৰ্ড হিতাধিকাৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্য আছে, সেই মন্তব্যবোৰ আমি শুনাই ল'ব বিচাৰিছোঁ। মন্ত্ৰী আয়ুষ্মান যোজনা, কিছুমানৰ হাতত আমাৰ কাৰ্ড আছে, কিছুমানৰ হাতত কাৰ্ড নাই। অহা 1 জানুৱাৰীৰ পৰা যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে 5 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি লাভ কৰিব। সেই কথাও আজিৰ সভাতে আমি ক'ব খুজিছো। আমাৰ আয়ুষ্মান, প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনা, কিছুমানৰ হাতত আমাৰ কাৰ্ড আছে, কিছুমানৰ হাতত কাৰ্ড নাই। অহা 1 জানুৱাৰীৰ পৰা যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে 5 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি লাভ কৰিব। সেই কথাও আজিৰ সভাতে আমি ক'ব খুজিছো। আমাৰ আয়ুষ্মান, প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনা, কিছুমানৰ হাতত আমাৰ কাৰ্ড আছে, কিছুমানৰ হাতত কাৰ্ড নাই। অহা 1 জানুৱাৰীৰ পৰা যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে 5 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি লাভ কৰিব। সেই কথাও আজিৰ সভাতে আমি ক'ব খুজিছো।